আজি 2026 প্ৰথমটো দেওবাৰ ভাবিলোঁ মা দেউতাৰ মানুহজনীক লৈ পিকনিক যাওঁ কলৈ যাম মই ক'লোঁ যে কলিয়াবৰ নগাঁও কলিয়াবৰৰ জুবিন স্কোৱাৰ যাম হাতিমুৰাত জুবিনদাৰ নাম শুনিলে নিশ্চয় আৱেগিক হৈ যায় আৰু সকলো অসমবাসী নিশ্চয় আৱেগিক হৈ যায় গ'লোঁ জখলাবন্ধাৰ পৰা ল'লোঁ গাহৰি 1 কেজি গাহৰিত বিশেষ একো দিয়া নাই পিঁয়াজ আদা নহৰু জলকীয়া আৰু অকণমান চিলি ফ্লেক্স আৰু হালধি তাৰ বাহিৰে একো দিয়া নাই কুকাৰত দিলোঁ 2টা হুইচেল মৰাৰ পিছতেই ঘৰৰ পৰা লৈ গৈছিলোঁ অকণমান লাই যোনটো আমি ঘৰৰ নিজেই দেউতাই খেতি কৰিছিলে সেই খেতিৰ লাই দি পেলাই আৰু 2টা হুইচেল মৰোৱাৰ পিছতে আমাৰ ৰেডি হৈ গ'ল পৰ্ক দেখাই আছোঁ প্ৰথমতে চাওক জুবিন স্কোৱাৰ জুবিনদাৰ এখন ফটো আৰু এটা প্ৰতিমূৰ্তি নিশ্চয় বহুত ধুনীয়া লাগিছে আৰু নাম দিছে জুবিন স্কোৱাৰ আৰু এই পথটোৰ নাম দিছে জুবিন গাৰ্গ পথ আপোনালোকক সকলোকে মই এটা অনুৰোধ কৰিছোঁ এবাৰ হ'লেও নগাঁও কলিয়াবৰৰ হাতিমুৰাৰ এই জুবিন গাৰ্গ পথ আৰু জুবিন স্কোৱাৰটো নিশ্চয় আহি চাব সকলোৱে বহুত ভাল পাব এয়া হৈ গ'ল আমাৰ পৰ্ক উইথ লাই